অৰুণোদয় লৈ আমি জিলাবাসীয়ে এতিয়া বেপাৰত ব্যস্ত হৈছোঁ। প্ৰথম পৰ্যায়ৰ বেপাৰ গাঁও প্ৰধান বা গাঁওবুঢ়াসকলে কৰিলে। দ্বিতীয় পৰ্যায়ৰ বেপাৰ যি গাঁৱৰ কমিটি বনাই দিয়া হৈছে তেওঁলোকে কৰিলে। আৰু তৃতীয় নম্বৰ বেপাৰ এতিয়া হয়তো ডেভেলপমেণ্ট ব্লকে নহলে উপায়ুক্তৰ কাৰ্যালয় বা জিলা প্ৰশাসনে কৰিব বুলি আমি আশংকাত আছো। কিন্তু ইয়াৰ মাজত দেখা গৈছে আমাক যি মাহিকৰ দৃষ্টিৰে চোৱা হৈছে এই কথাত কোনো কাণসাৰ দিয়া নাই। কাৰণ আমাৰ যোৱাবাৰ অৰুণোদয়ৰ বেনিফিচিয়াৰী আছিলে 33,000 আৰু এইবাৰ চৰকাৰে পলিচি লৈছে 27 লাখৰ পৰা 40 লাখ কৰা অৰুণোদয় বেনিফিচিয়াৰী কৰিব। কিন্তু সেই অনুপাতে আজি আমাৰ জিলাখনৰ পাব লাগিছিল প্ৰায় 50,000 অৰুণোদয় হিতাধিকাৰী। কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাক 50,000ৰ বিপৰীতে এতিয়া 31,000 বেনিফিচিয়াৰী দিয়া হ'ব। কিন্তু এই কথা আজি 19,000 বেনিফিচিয়াৰীক যে অৰুণোদয় দিয়া নহ'ব এই কথাত কাৰো কাণসাৰ নাই। কিন্তু আমি বেপাৰ লৈ ব্যস্ত হৈছোঁ, আমি নাম সোমাম কেনেকৈ তাক লৈ ব্যস্ত হৈছোঁ। আচলতে যিজন প্ৰাপ্য সেইজন পাবই, তাক কোনো পইচা দিব নালাগে। এই বেপাৰীবিলাকক আমি বাৰংবাৰে আমি আগতো অভিযোগ দি আছো যে যিবিলাক ইয়াৰ পালি নেতাৰ নামত ঘৰত বেছি অৰুণোদয় হয়, যিবিলাক প্ৰাপ্য মানুহ সেইবিলাক প্ৰাপ্য মানুহ বঞ্চিত হয়। গতিকে অসম চৰকাৰৰ যি নীতি দুমুখীয়া নীতি, এওঁলোকে সকলো সময় কৈ থাকে আমি অৰুণোদয় দিছো নে নাই। এওঁলোকৰ যিটো সবতকৈ বেছি যিটো শ্লোগান গায় যে সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস। এতিয়া আমি ক'ব খোজো বিজেপি চৰকাৰক যে সবকা বিশ্বাস আৰু সবকা বিকাশ ক'ত? আপুনি যদি মাজুলীৰ নিচিনা জিলাত য'ত 1.5 লাখৰ ওপৰত ভোটাৰ তাত আপুনি 28,000 বেনিফিচিয়াৰী দিব পাৰে, আৰু য'ত দক্ষিণ হালমাৰা মানকাচৰ জিলাত আজি 5.5 লাখৰ ওপৰত আজি জনসাধাৰণ তাত যদি আপুনি 31,000 দিয়ে, আজি বিভিন্ন জিলাত 14ৰ পৰা 18% মানুহক আজি অৰুণোদয়ৰ বেনিফিচিয়াৰী বনোৱা হৈ আছে। কিন্তু দক্ষিণ হালমাৰা জিলাত কেৱল আৰু কেৱল 6% মানুহকহে অৰুণোদয়ৰ বেনিফিচিয়াৰী বনোৱা হ'ব। গতিকে আমি চৰকাৰক আহ্বান জনাইছো, দাবী জনাইছো সমানুপাতিৰে চাওক, সমবিতৰণ কৰক। আজি সমবিতৰণ কৰিলেহে আমাৰ জিলাত আমি 50,000 অৰুণোদয় বেনিফিচিয়াৰী পাম।